নমস্কাৰ বন্ধুসকল, মই বিনোদ শৰ্মা। মই ইয়াৰ আগৰ এটা ভিডিঅ'ত কৈছিলোঁ যে মোৰ সৰু সুৰা এখন দোকান আছে আৰু মই সেই দোকানখনত আপোনাৰ এতিয়া প্ৰায় 1 বজালৈকে মই দোকানখনত থাকিব পাৰোঁ। তাৰপিছত দোকান বন্ধ কৰাৰ যিহেতু আমাৰ চৰকাৰে আমাক নিৰ্দেশ দিছে আৰু আমি 1 বজাৰ লগে লগে দোকান পোহাৰ আমি বন্ধ কৰি দিওঁ। আৰু বন্ধ কৰি কি হয়, 1 বজাৰ পিছত ঘৰলৈ আহোঁ, ভাত পানী খাই দিনটো এনেই আমনি লাগে। সেইকাৰণে আজি ভাবিলোঁ অলপ পথাৰ ফালে চাই আহোঁ, অকণ ফুৰি আহোঁ যে পথাৰৰ পৰিৱেশটো কেনেকুৱা হৈ আছে। এয়া চাওক, মই পথাৰলৈ আহিলোঁ। এই মানে ধুনীয়া সেউজীয়া পথাৰ চাওক, চৰাই কেনেকৈ চিঞৰি আছে, পিছফালে চৰাই চিঞৰি আছে। আৰু মই এই আচলতে গৰুবিলাকো পথাৰত চৰি আছে। এইবিলাক আপুনি চাওক, গৰু চৰি আছে। এইফালে আপোনাৰ ট্ৰেক্টৰেও হাল বাই আছে। এয়া চাওক পথাৰৰ পৰিৱেশ, মই আপোনালোকক ধুনীয়াকৈ দেখাব বিচাৰিছোঁ। এয়া চাওক, গৰু চৰি আছে ধুনীয়াকৈ। মই আপোনাক জুম কৰি যদি দেখুৱাওঁ, এইবিলাক চাওক, গৰু চৰি আছে পথাৰত ধুনীয়াকৈ। আৰু যিহেতু পথাৰৰ পৰিৱেশটো খুব বেয়া আছিলে, এই কেইদিনমান ধৰি বৰষুণ দিয়াতহে পথাৰৰ পৰিৱেশটো অকণমান সুন্দৰ হৈছে। ইয়াতে চৰাইকেইজনী মানে কান্দি আছে। আচলতে তেওঁলোকৰ ভাষাত যদি কিবা ক'ব বিচাৰিছে মইতো বুজি পোৱা নাই। তেওঁলোকে কান্দি কান্দি মোৰ ওচৰলৈ আহিছে, আহি কিনাৰেদি গুচি গৈছে উৰি। এয়া চাওক, ট্ৰেক্টৰে হাল বাই আছে। ইয়াত ট্ৰেক্টৰে হাল বাই আছে। মই আপোনাক জুম কৰি দেখুৱাইছোঁ। মই অলপ দূৰত আছোঁ, ট্ৰেক্টৰখনৰ পৰা মই বহুত দূৰত আছোঁ। সেইকাৰণে মই আপোনালোকক ওচৰৰ পৰা দেখুৱাব নোৱাৰিছোঁ। আৰু এইবিলাক চাওক, এইবিলাক পথাৰত চাওক, বৰষুণ যিহেতু নাছিলে সেইকাৰণে ইয়াত আপোনাৰ পথাৰত ঘাঁহো নাইকিয়া হৈছে। এইবিলাক আপোনাৰ মানিমুনি আছে, সৰু মানিমুনি, বৰ মানিমুনি। এয়া চাওক, এইবিলাক সৰু মানিমুনি, এইবিলাক আপোনাৰ বৰ মানিমুনি। আৰু ঘাঁহৰ অৱস্থা দেখিছে নহয়, এয়া ঘাঁহ আপোনাৰ এনেকুৱাহে হৈছে। ঘাঁহ আপোনাৰ এতিয়া জাষ্ট মানে বৰষুণ দুদিনমান দিয়াৰ কাৰণে এই ঘাঁহবোৰ ওলাবলৈ এতিয়া সুবিধা পাইছে। নহ'লে আনকালে এপ্ৰিলৰ শেষলৈ আপোনাৰ বৰষুণ আহি যায় আৰু গোটেই মানে এই মে' মাহত আপোনাৰ পথাৰখন ঘাঁহে ধুনীয়া সেউজীয়া হৈ থাকে, কুমলীয়া কুমলীয়া ঘাঁহ ওলায়। এতিয়া গৰুবিলাকে ঘাঁহ খাবলৈ পোৱা নাই। এয়া চাওক, পথাৰৰ মানে যি অৱস্থা, এই এনেকুৱা হৈছে। এই গোটেইবিলাক তাৰমানে শুকানময়, ক'তো মানে ধৰি লওক আপোনাৰ ঘাঁহ নাই। দুদিনমান যদি মই আগত আহিলোহেঁতেন, হয়তো মই আপোনালোকক পথাৰৰ এই ফটা মাটি দেখুৱাব পাৰিলোহেঁতেন। পথাৰত মানে মাটিবিলাক ফাটি গৈছে, পানী নোপোৱাৰ কাৰণে। এয়া চাওক, মই আপোনাক ইয়াত জুম কৰি দেখুৱাব বিচাৰিছোঁ। ইয়াত টঙি এটা আপুনি যদি এয়া চাওক, টঙি এটা দেখিছে, তাত আপোনাৰ আহু খেতি কৰিছে। এই আহু খেতি কৰিছে মানুহজনে, তেওঁ তাতে ৰখীয়া হৈ আছে, আহু ধান কৰিছে। এয়া চাব হা, মই এই চৰাই দেখুৱাইছোঁ। এয়া চাওক, এই ওচৰৰ পৰা গুচি যায়। চাব হা, চৰাই দুজনীমান আছে, তেওঁবিলাকে উৰি আছে আৰু খুব ওচৰলৈ আহে। ওচৰৰ পৰা আহি আকৌ মানে ছাইড কাটি গুচি যায়। এয়া চাওক, মই আপোনাক পথাৰৰ চাৰিসীমাটো দেখুৱাইছোঁ। এইখন গাঁও হয়, গাঁওখন দূৰত আছে। আৰু এইবিলাক যি আপুনি প'ষ্ট দেখিছে, এইবিলাক আপোনাৰ ইলেক্ট্ৰিক প'ষ্ট হয়। এতিয়া নতুনকৈ বহুৱাইছে, হয়তো ইয়াত আপোনাৰ কাৰেণ্ট ছাপ্লাই হ'ব। এতিয়ালৈকে হোৱা নাই। এয়া চাওক, মই আপোনাৰ চাৰিওফালে দেখুৱাইছোঁ। পথাৰৰ পৰিৱেশটো চাই যদি ভাল পালে ভিডিঅ'টো লাইক এটা কৰি দিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব। ইয়াতে বহুত ধুনীয়া বতাহও মাৰি আছে। ধন্যবাদ।